এতিয়া আমি যাই আছো টপ মালুম না ছোৱালী অসমৰ চব হেল্ল' কি খবৰ আপোনালোকৰ আৰু আশা কৰিছো সকলোৱে ভালেই আছে আজি আমি কথা পাতিম অসমৰ আটাইতকৈ মানে ধুনীয়া ছোৱালী মানে ধুনীয়া ছোৱালী বলকতে বেছি ফক ফক নকৰি ভিডিঅ'টো আৰম্ভ কৰো ফক ফক নকৰি ভিডিঅ'টো আৰম্ভ কৰো ইউটিউবাৰৰ পাৱাৰ দেখা মাজি চাওক আজি ধুনীয়া ছোৱালী মই জানাত ইউটিউবাৰ পাৱাৰ বুলি ক'লে মানে ভিউ বুজায় কিন্তু নাই এই নীলাজ্যৰ সৰি মানে এই বুঢ়াৰ মতে মানে ছোৱালীহে পাৱাৰ বুলি ক'লে ইউটিউবৰ আৰু ৰিয়েলিষ্টিকৰ মই ভিডিঅ' সদায় চাই থাকো তুমি যদি ইয়াৰ ভিডিঅ' যদি চাই ভাল পোৱা তেন্তে তুমি ধুনীয়া নহয় ধুনীয়াহে দেখাতো ধুনীয়া ইমান স্মাৰ্ট মই আজি আৰু তাত যদি ধুনীয়া হেণ্ডসাম যদি দেখিছা তেন্তে তুমি ধুনীয়া নহয় ধুনীয়াহে সৰি ধুৰন্ধৰ ছোৱালীহে আৰে ভাই ৰিয়েলিষ্টিক আছাম হয় এটা ৰূপত এটা ধুনীয়া ছোৱালী মোৰ এই পেজত দেখাম ঠিক আছে ই কৰবা আধা পাগলী ছোৱালী এটা তাক হেণ্ডসাম ধুনীয়া বুলি ক'লে ই একেবাৰে বোলে ছোৱালী লাইনে লগাই দিব বোলে মানে টপাই মাৰি তাৰমানে পানী পুৰি দোকান খুলিম বুলি ভাবিছে সেইকাৰণে ছোৱালী লাইন লাগিব আৰু যিবিলাক ছোৱালী আহিব ন সেইবিলাক ছোৱালী নহয় আমি এতিয়া যাই আছো ধুনীয়া এঠাইলৈ ধুনীয়া ঠাইত গৈছে বাৰু ঠিকেই আছে আৰু নদীৰ পাৰত যাই আছো আৰু কিন্তু কেলা নদীৰ পাৰত কিয় দাদা নদীৰ পাৰত কিয় গৈছে নাজানা নেকি ঐ জধামৰ যদি মই যদি জানিলে হয় নদীৰ পাৰত কিয় যায় বুলি মই আৰু জানিলে সুধো নেকি যে নদীৰ পাৰত কিয় যোৱা মই জানো কিয়নো গৈছে নক লাজ লাগে ঐ ক ইয়াতে কোনো নাই তোৰ মোৰ বাহিৰে ক হলেও লাজ লাগে দেচোন ইচ আমাৰ লাজ কি কাটডাল লাজ লাগে কবি না তই নদী পাৰত ইংলিছ গান গাব গৈছে মানে মানে হ'ব 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 বুজিলো বুজিলো আৰু নালাগে হা এতিয়া আমি এইফালে আগবাঢ়িম নহ'লে আৰু আমাক বেয়া পাব নহয় দে বল 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 ঐ জনা মোৰ কথা ক'ত যা তই দেখোন নিজে ক'লে বল আগবাঢ় বুলি সিহঁতে ইংলিছ গান গাব গৈছে যথা মূৰ্খ তই তাতে যাই সিহঁতৰ লগত তই কি কৰিবি সিহঁতে ইংলিছ গান গাব আৰু মই মিউজিক বজাম চালা যথা মূৰ্খ মই ভিডিঅ' ক্লিপটোৰ ফালে আগফালে বাঢ়িব গৈছো তোক মই সিহঁতৰ লগত আগবাঢ়িব দিয়া নাই আৰু ইমানে ধুনীয়া প্লেচ মোৰ লগত আছে ধুনীয়া ছোৱালীজনী ইমান ভিডিঅ' বনানো বলা নাই আজি ইমান ধুনীয়া মেডামৰ ইংলিছ গান গাব গৈছে কিন্তু আমাৰ বুঢ়াৰ মোৰ লগত আছা আৰু ভিডিঅ' বনাই আছা তুমি এতিয়া মানে এতিয়া বতাহটো খোৱাৰ পিছত অকমান ৰিলেক্স হৈ আছো বাবা তোমাৰ মতে কি খাইছে কিয় নাজানা নেকি কি এতিয়া হ'ব দিয়া ভিডিঅ'টো ৰাখাচোন এতিয়া আমি এতিয়া ব্লগ বন্ধ কৰা এতিয়া আমি এইটো মোৰ ফালৰ পৰা গিফ্ট দিছো তোমালোকক ঐ গাৰু কিয় দিছা নহয় ইংলিছ গান গাব যি সেইকাৰণে দিছো আৰু তাতে খিলবিলাক আছে যি দুখ পাব মই তাৰ কাৰণে গাৰুটো দিছো হা ইংলিছ গান গালে গাৰু লাগে মই জানাত গান গালে মতে গীটাৰ লাগে কিন্তু গাৰু কিয় দে আমি যাওঁ এতিয়া ইহঁতে ইংলিছ গান গাব আৰু আমি ইয়াতে কি কৈ থাকিম ব'লা ৰচোন ইংলিছ গানটো শুনি যাওঁ ঐ যথা মূৰ্খ যাবি না কেনেকুৱা বা গায় যেতিয়া নিজে বিয়া পাতিবি তেতিয়া নিজে গান গাবি বল এতিয়া বল অলপকে শুনিম দে অলপমানকে বল দে ইংলিছ গানটো শুনিব ইচ্ছা আছিল আৰু বাই বাই ঠিক আছে বাই বাই নেক্সট ব্লগ আহি আছে একদম ফাটাফাটি ব্লগ ঠিক আছে নেক্সট ভিডিঅ' এলিমেণ্টে ভিডিঅ' ফাটাফাটি নহয় বেলেগ কিবা ফাটাফাটিহে পাম